बिटिआर बर' रायजोआव आमसुवा खावनै मोननै जाबाय। क'क्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय बग्रिबारि गामिनि महामाया हटेलाव मैया मोनसे गोदान आफाद दाफुंना जोबनानै थाङो। मिरुनि गोदानै आफाद दानाय हाबाफारियाव बाहागो लायो महिनुर इस्लाम आब्दुल रेजाक मिरु सिब बोसोनगिरि, आली आजम शेख लेङाइ आफादगिरि, सलेमान आली शेख लेङाइ मिरु आफादगिरि, सहादुत आली शेख मिरु सोद्रोमा, आमजाद आली शेख बारग' पर्बतजरा जिल्ला आफादगिरि आरो गोबां मिरुनि मावथिफोरजों लोगोसे जिल्ला आफादनि बायदि बायदि बिबानाव थानायजों लोगोसे गोबां रायजो राजा आरो फरायसाफोरखौबो नुनो मोननाय जादों। मख'नो गोनांदि सोलिबाय थानाय आमसुनि आफादगिरि आरो नेहाथारि सानैबो राजनितिजों लोब्बा थानायनि अजद दिखांनाय आरो राजनितिजों लोब्बा बाहायनो थाखाय मुस्लिम माहारिखौ होनाय जानाय नङा होनना बिबुंथि लाखिनायखौ नुनो मोन्दों। लोगोसे जातिनि थामोनथा रैखाथि खामानि मावनो थाखाय राजनितिजों लोब्बा गैयै गोदानै आफाद दाफुंनायखौ खौरांनि गेजेरजों फोरमायनाय जादों आमसुआ। गोदानै दाफुंनाय आफादाव आफादगिरिखौ मोननो हादों आली आजम शेख आरो नेहाथारियाव मोननो हादों सलेमान आली शेखखौ। दानिया जोंनि खौरांगिरिनि सिगाङाव मा फोरमायखो फैजों खोनासंनि। শ্রদ্ধার সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন যে নতুনকৈ এটা নতুন ৰূপত বিটিআৰ অঞ্চলৰ যিমান জনসাধাৰণ আছে প্ৰতিজন জনসাধাৰণৰ লগত সদায় একত্ৰিতভাৱে প্ৰতিজন জনসাধাৰণৰ ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি মাত মাতি যাম আৰু সদায় আমি জনসাধাৰণৰ লগত থাকি জনসাধাৰণৰ যি সমস্যা আছে এই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায়, কেনেকুৱা ৰাস্তা ল'লে বা কেনেকুৱা উপায় ওলালে হয়তো সমস্যাখিনি সমাধান হ'ব, তাৰ স্বাৰ্থত আমি এবিএমছক নতুন ৰূপত আজি ঘোষণা কৰিলোঁ। আৰু এই এবিএমছ সদায় অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমাৰ এই সমাজত পৰিচিত থাকিব, আমাৰ এই সমাজত থাকিব আৰু সদায় এই অঞ্চলৰ যিমান বৰ জাতি বৰ্ণ ধৰ্ম আহে গোটেইখিনি মানুহৰ লগত সদায় হাতে হাতে হাত মিলাই জনসাধাৰণৰ কাম কৰি যাব, তাৰে আশা ৰাখি আজিৰ এই সভাখন আহ্বান কৰা হৈছে। আমি নামটো ঠিক তেনেকৈ চেঞ্জ কৰা নাই, যিহেতু আগত বিটিচি আছিল, আজিৰ দিনত কিন্তু বিটিআৰ হৈছে। নিশ্চয় আপোনালোকে জানে বা বিটিআৰ অঞ্চলৰ গোটেইখিনি ৰাইজে জানে। গতিকে আগত বিটিচি আছিল, সেই হিচাপে আমি বিটিচি লিখিছিলোঁ, কিন্তু আজিৰ দিনত বিটিআৰ হ'ল। গতিকে আজিৰ দিনত আমি বিটিআৰ লিখিব লাগিব। আগন্তুক দিনত যে আকৌ কিবা এটা কাউন্সিল আহিব বা কেন্দ্ৰীয় কমিটিয়ে যে কিবা এটা ঘোষণা কৰিব, নিশ্চয় আমাৰ কেন্দ্ৰীয় কমিটিৰ যি সিদ্ধান্ত এই সিদ্ধান্তক আমি সন্মান জনাই আমি যি ছাত্ৰ নেতা এই ছাত্ৰ নেতা হিচাপে তেখেতসকলক সন্মান জনাই আমাৰ নামৰ ক্ষেত্ৰতো হয়তো পৰিৱৰ্তন কৰিব লগা সময়ে যদি পৰিৱেশ আনে আমি কৰিব লগাত বাধ্য হ'ম। তাৰ কাৰণে আজি যিহেতু বিটিআৰ হৈছে, যে বিটিআৰ হোৱাৰ কাৰণে আজি এবিএমছত বিটিচি লিখা আছে, গতিকে আমি বিটিআৰ আজি ঘোষণা কৰিলোঁ। বিগত কেইদিন আগত কেইদিন হ'ল মানে কন্ট্ৰভাৰ্চি দেখিবলৈ পাইছোঁ। কন্ট্ৰভাৰ্চিৰ ক্ষেত্ৰত চাওক, আপোনালোকৰ জৰিয়তে বিটিআৰ অঞ্চলৰ গোটেই ৰাইজক আজি এটা কথা অৱগত কৰা এইটোৱে যে আজি বিটিআৰ অঞ্চলত থকা ৰাইজৰ মাইনৰিটি ৰাইজৰ বিভিন্ন সমস্যা আছে। এই সমস্যাখিনি সমাধান ৰাস্তা নিশ্চয় জাতীয় সংগঠন হিচাপে ওলাব লাগিব। গতিকে যিখিনি সমস্যা এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰ কি, ৰাস্তাটো কি, ৰাস্তাটো আমি ওলাব লাগিব। কিন্তু আমি লক্ষ্য কৰিবলৈ পাইছোঁ যে আজিৰ দিনত যিজন সভাপতি আৰু সম্পাদক আছে, এই সভাপতি আৰু সম্পাদক দুয়োজনে এই আমাৰ জাতীয় যিবোৰ সমস্যা এই সমস্যাখিনি সদায় জীয়াই ৰাখিব বিচাৰিছে আৰু এই সমস্যাবোৰ জীয়াই ৰাখি তেখেতসকলে সমাজৰ মাজত নেতা হিচাপে পৰিচয় দিব বিচাৰিছে। গতিকে আমি বিচাৰিছোঁ সমস্যাখিনি সমাধান হ'ব লাগে, কেনেকৈ সমাধান হ'ব লাগে তাৰ ৰাস্তা ল'ব লাগিব। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, কাৰণ এই সমস্যাখিনি যদি সদায় ৰৈ যায়, তেখেতসকলে যোৱা আমাৰ যি কি কয় কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিলোঁ, সেই শ্বহীদ দিৱস তেখেতসকলে কিন্তু ইতিমধ্যে ঘোষণা কৰিছে আজিৰ যিজন সভাপতি আৰু সম্পাদক তেখেতসকল দুয়োজনে ৰাজনৈতিকত নামিব। গতিকে তেখেতসকলে যদি ৰাজনৈতিকত নামে, আজি এবিএমছৰ জাতীয় সংগঠন, জাতিৰ প্ৰয়োজন আছে, জাতিৰ দৰকাৰ আছে। গতিকে তেখেতসকলে এবিএমছক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে। আজি আমি তেখেতসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এবিএমছক কেতিয়াও ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। এবিএমছৰ জাতীয় সংগঠন, এবিএমছৰ জাতিৰ সংগঠন, এবিএমছ সদায় মাইনৰিটিৰ হকে মাত মাতি গৈছে আৰু আগন্তুক দিনত মাত মাতি যাব। আজি চাওক, আপোনালোকৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে আমি আজিৰ দিনৰ পৰা বিটিআৰ অঞ্চলৰ ৰাইজে হতাশ হ'ব নালাগে। বিটিআৰ অঞ্চলৰ ৰাইজে হতাশ এইকাৰণত হ'ব নালাগে যে আমি নতুন ৰূপত এবিএমছক গঢ় দিব বিচাৰিছোঁ আৰু নতুন ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আমাৰ প্ৰয়োজন আছে। আপোনালোকৰ সহায় সহযোগিতা আমাক আগবঢ়াব। আগন্তুক দিনত যোৱা দিনত যেনেকৈ এবিএমছয়ে কাম কৰিছে তাতকৈ দুগুণে আপোনালোকৰ লগত থাকি এবিএমছয়ে কাম কৰি যাব বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ।
আপোনাক সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতি কৰিছে, আপোনাক অভিনন্দন। কি ক'ব? প্ৰথমতে মিডিয়া বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ ইয়াত উপস্থিত হ'ব পৰা প্ৰতিখন জিলাৰে পৰা প্ৰতিনিধি অহা সকলো ABMC কৰ্মকৰ্তা বা পদবীধাৰী সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। BTAD অঞ্চলৰ সমূহ ধৰ্মাৱলম্বী তথা আমাৰ বিশেষকৈ মাইনৰিটি মানুহক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থাকিব পৰা আমাৰ ফাউণ্ডাৰকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মই এজন মানুহ মানে সাধাৰণ মানুহ আৰু মই যেন BTC অঞ্চলৰ মাইনৰিটিৰ হকে মাত মাতি যাব পাৰোঁ, সেইকাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব। BTR অঞ্চলৰ ৰাইজৰ হৈ মই মাত মাতি যাম। BTR অঞ্চলৰ মাইনৰিটি মানুহৰ বিভিন্ন ধৰণৰ দাবীলৈকে আমি চৰকাৰৰ লগত মানে বহি কিনি আলোচনাৰ মাধ্যমেদি আমি আদায় কৰি ল'বলৈ চেষ্টা কৰিম। মই ভাবোঁ যে BTR অঞ্চলৰ সমূহ জনগোষ্ঠীয়ে আমাক সহায় আৰু সহযোগিতা কৰিব। সদৌ শেষত মই ইয়াত উপস্থিত হ'ব পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মিডিয়া বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। দেখা গৈছে যে আপোনাক আচলতে ABMCৰ পৰা কি কৰিছিল, কি কয় ছাছপেণ্ড কৰিছিল। এই ক্ষেত্ৰত যিহেতু আজি নতুনকৈ আপোনালোকৰ সংগঠন জন্মাইছে, আপোনাক কিয় ছাছপেণ্ড কৰিছিল বা কিয়, এই কাৰণখিনি কি আছিল? চাওক, যিহেতুকে মই পৰ্বতঝৰাত প্ৰতিনিধিত্ব কৰোঁ, মই পৰ্বতঝৰাৰ পৰাই আছিলোঁ। যিকোনো লোকেল এটা সমস্যা থাকিব পাৰে, লোকেল কেতিয়াবা এটা ইনচিডেণ্ট হ'ব পাৰে। সেই ইনচিডেণ্ট হোৱাৰ ক্ষেত্ৰত মই সৰুকৈ এটা বাইট দিছিলোঁ বা মিডিয়াৰ আগত প্ৰকাশ কৰিছিলোঁ। সৰু এটা কথালৈকে পৰ্বতঝৰা অঞ্চলত আমাৰ টাইছন হুছেইন ডাঙৰীয়া পৰ্বতঝৰাৰ সমস্যাৰ বিষয়ে তেওঁ গত নহয়। পৰ্বতঝৰা অঞ্চলৰ সুখ দুখ, মাইনৰিটি অঞ্চলৰ সুখ দুখৰ কাৰণে আমি মাত মাতি আহিছোঁ। যদি কেতিয়াবা আমি মিডিয়াৰ সন্মুখত যদি দুই এষাৰ ক'ব লগা হৈছিল, আমি যদি কৈছিলোঁ, তেতিয়া তেওঁ টাইছন হুছেইনে মোক কি কৰিছিল, লগে লগে শ্বকেছ দিছিল। আৰু শ্বকেছৰ এনচাৰটো মই দিছিলোঁ যে তেওঁ মানে এনেকুৱা এক নায়কত্ববাদ চলাইছে যে তাৰ বাহিৰে কোনেও ছ'চিয়েল মিডিয়াত আহিব নোৱাৰিব। জিলা সমিতিসমূহক তেওঁ এনেকুৱাভাৱে ৰাখিছে তেওঁলোকে যেন মাত মাতিব নোৱাৰে। আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক তেওঁ এনেকুৱা নাকি লগাই থৈ দিছে, কোনেও যদি কোনোবা দিন যদি বাইট বা মিডিয়াৰ আগত কথা পাতে তেওঁক বহিষ্কাৰ কৰি দিয়ে। গতিকে আমি এই এক নায়কত্ববাদৰ লগত আমি নাই। BTC অঞ্চলৰ মাইনৰিটি মানুহৰ তেওঁলোকে কোনো মাত নামাতে। তেওঁলোকে মাইনৰিটি মানুহৰ মানে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো মাত নামাতে। তেওঁলোকে একদম অৰাজকতাৰ সৃষ্টি কৰিছে বুলি মই দাবী উত্থাপন কৰিছোঁ। ৰাজনৈতিক দলৰ ইংগিতত চলি আছে অবভিয়াছলি। আপোনালোকে সিদিনাখন গুৱাহাটী প্ৰগ্ৰামত কি কয় সভাপতি আৰু সম্পাদক ডাঙৰীয়াই কৈছে, এইবাৰ আমি BTC অঞ্চলত ৰাজনৈতিকভাৱে আমি ফিল্ডত নামিম, আমি ইলেকশ্যন খেলিম। BTR অঞ্চলত ABMC নামৰ সংগঠনে কেতিয়াবা ৰাজনৈতিক কৰিব পাৰেনে? কোনো ছাত্ৰ সংগঠনে কেতিয়াবা আপোনালোকে শুনিছেনে যে সংগঠনে ৰাজনৈতিক দলৰ হৈ বা ইলেকশ্যন খেলিব পাৰে? আমি ইয়াৰো বিৰোধিতা কৰিছোঁ। মাইনৰিটি অঞ্চলত মুছলমানৰ ক্ষেত্ৰত আমি মাত মাতিম, আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত আমি মাত মাতি যাম। সেনেকৈ যদি মাত মাতিলে হয় আমি টাইছন ডাঙৰীয়াৰ লগত আমি থাকিলোঁ হয়।